হেল্ল' এভৰিৱান, গুড ইভিনিং। সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু এতিয়া পূজা বজাৰ কৰিবলৈ গৈ আছোঁ। পূজালৈ যিহেতু বেছি দিন নাই, আৰু পূজা বুলি ক'লেতো কিবা এটা নল'লে মনটো ভাল নালাগে নহয় জানো। এতিয়া গৈ আছোঁ পূজা বজাৰ কৰিবলৈ। ক'লৈ গৈ আছোঁ সেইটো আপোনালোকক মই গৈ পেলাই দেখুৱাম। আৰু ক'ত বা কাপোৰ পচন্দ হয়, কাপোৰ মানে সেই আৰু কুৰ্তি ল'ম। মই যিহেতু কুৰ্তিয়ে পিন্ধো, ভাল লাগে। দেখুৱাই থাকিম কি লওঁ, ক'লেনো যাওঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। প্ৰথমে আমি আহিছোঁ গুৱাহাটীত এটা নতুন শ্বপিং মলৰ আৰম্ভ হৈছে 6 মাইলত। নামটো হৈছে উদ্দেশনা। বাহিৰৰ পৰা দেখাত খুব ধুনীয়া, আৰু ভিতৰতনো কি আছে বলকচোন যাওঁ এতিয়া ভিতৰলৈ কি আছে সকলোখিনি আপোনালোকক দেখুৱাওঁ। আৰু যদি পচন্দ হয় তেতিয়াহ'লে ইয়াতে কাপোৰ কিনিম। হেল্ল', মোক কি দিব আজি পূজা গিফ্ট? বা মজা, থেংক ইউ। এতিয়া আমি মলৰ ভিতৰলৈ সোমাই আহিছোঁ। মই আপোনালোকক অকণমান কালেকশ্যনবিলাক দেখুৱাম, সকলো বস্তুৱে দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মলটো যিমান ধুনীয়া ভিতৰটো আৰু ধুনীয়া, মানে বাহিৰটো যিমান ধুনীয়া ভিতৰটো আৰু বেছি ধুনীয়া, আৰু বস্তুবোৰো বহুত ধুনীয়া হয়। ব'লক এতিয়া লাহে লাহে ভিতৰলৈ গৈ থাকোঁ কি আছে। এতিয়া আমি ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ। এইটো কৰ্ণাৰত হোম ডেকৰ বস্তুবিলাক আছে, আৰু মোৰ মানে কাপোৰতকৈ বেছি হোম ডেকৰ বস্তুবিলাক ভাল লাগে। আৰু বহুত বেছি ধুনীয়া ধুনীয়া ফুল আছে, সজোৱা বস্তু আছে, আৰু দামো ভাল বাৰু। ইয়াতে সৰু ল'ৰা ছোৱালী ড্ৰেছবিলাক আছে, দেখিয়ে মৰম লাগি গৈছে। আৰু মানে ইমান ধুনীয়া ড্ৰেছবোৰ, আৰু দামবোৰো কিন্তু ঠিকেই দেই সৰু ল'ৰা ছোৱালী কাপোৰৰ। বাকীবিলাকৰ কথা বাৰু মই নকওঁ, কিন্তু সৰু ল'ৰা ছোৱালী কাপোৰবিলাক মানে বস্তুটোও ভাল আৰু দামটোও জোখতে হয়, বহুত বেছি নহয়। ইমান ধুনীয়া লাগে সৰু ল'ৰা ছোৱালী কাপোৰবিলাক, বৰ মৰম লগা।
এতিয়া আমি আহিলো মেক্স শ্বপিং মললৈ। ইয়াতে মই কাপোৰ লৈ লওঁ। কি লওঁ আপোনালোকক মই ঘৰত গৈ দেখুৱাম। একেবাৰে ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া ঘৰ আহি পালোহি আৰু সেয়া আৰু কিবা কিবি কেইটামান বজাৰ কৰিলোঁ বাৰু। প্ৰথম দেখুৱা মলটোত বাৰু বজাৰ কৰা নহ'ল। তাতে যিখিনি আছিলে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে, বিশেষকৈ বেবীৰ বহুত ধুনীয়া কালেকশ্যন আছে। কিন্তু সেই আৰু মই যিহেতু কুৰ্তি ল'ম গৈছিলোঁ ন, তো কুৰ্তি মানে মই যেনেকুৱা ভাল পাওঁ চিম্পুল তেনেকুৱা নাছিলে। মই ল'লোঁ মেক্সখন আমাৰ ঘৰৰ ওচৰতে মেক্সত ল'লোঁ। কেনেকুৱা ল'লোঁ আপোনালোকক দেখুৱাম বাৰু। এতিয়া ফ্ৰেছ হৈ লওঁ, তাৰপাছত আকৌ আপোনালোকক লগ পাই আছোঁ। কালি মই এইকেইটা কুৰ্তা আনিলোঁ। কালি আৰু মোৰ ভিডিঅ' কৰা নহ'ল, আজিয়ে কৰিছোঁ। এইটো এটা কুৰ্তা আনিছোঁ মই মেক্সৰ পৰা। এয়া ওপৰত অকণমান এম্ব্ৰইডাৰী আছে। চিম্পুল হয় যিহেতু মই চিম্পুলে পিন্ধোঁ, আৰু পিছফালে তেনেকৈ এটা বাটন আছে। ইয়াতে অকণমান কুচ টাইপত আছে। সেয়া চিম্পুল হয় আৰু তলটো শ্বৰ্ট হয় আৰু হাতটো থ্ৰী কোৱাৰ্টাৰ। আৰু এইটো মই মেক্সৰ পৰা আনিছোঁ। ইয়াতে এম্ব্ৰইডাৰী আছে, তলত দুপা আৰু এনেকৈ বাটন আছে। বাটনকেইটা খালি খুলিব নোৱাৰি হা, মানে ফিক্স হয়। ওপৰৰ বাটনটো খুলিব পাৰি, অকল এইটো বাটনহে খুলিব পাৰি। আৰু ইয়াতে ওপৰত এনেকৈ এম্ব্ৰইডাৰী আছে। আৰু হাতকেইটা থ্ৰী কোৱাৰ্টাৰ হাতেই হয়, হাতকেইটাত পাৰ্পিন আছে। সেয়া আৰু এটা কুৰ্তি লৈছোঁ। এইটো অকণমান লং হয়, এইটো আঁঠু পাৰ হৈ যায়, বাকীকেইটা আঁঠুত পৰে। এইটো চিম্পুল হয়, এইটো মই মেক্সৰ পৰা লোৱা নাই। এইটো এনেকৈ এম্ব্ৰইডাৰী আছে আৰু হাতখন থ্ৰী কোৱাৰ্টাৰে হয় এনেকুৱা। আৰু এইটো এটা চিগাৰেট পেন লৈছোঁ, ব্লেক কালাৰ। এইটো পেণ্ট আৰু চিম্পুল পেণ্ট হয়। এয়াই লৈছোঁ। আৰু কেইটা কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি। আৰু আপোনালোকেওনো পূজাত কি ল'লে সেইটোও ক'ব কমেণ্ট কৰি, ভাল লাগিব। আৰু যিহেতু পূজা বুলি ক'লে সকলোৱে কিবা এটা নহয় কিবা এটা লয়ে, নহয় জানো। আৰু পূজাটো সকলোৰে আনন্দৰ উৎসৱ, আৰু সেইকাৰণে পূজাত জেলেপি খোৱা, কাপোৰ কিনা আৰু বেলুন লোৱা, সেইটো মানে মজাই বেলেগ। সেইকাৰণে ময়ো কুৰ্তিকেইটা ল'লোঁ। আৰু কুৰ্তি মানে প্ৰয়োজন হৈয়ে থাকে, আৰু মই যিহেতু চিম্পুল পিন্ধোঁ সেইকাৰণে চিম্পুলেই লৈছোঁ। উদেশনা যিখন মানে প্ৰথম যোনখন মল দেখুৱাইছিলোঁ নতুনকৈ খুলিছে, তাতো বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে। কিন্তু মই যিহেতু বেছি লং চং নিপিন্ধোঁ সেইকাৰণে নল'লোঁ, মেক্সতে ল'লোঁ। আৰু কেনেকুৱা লাগিছে জনাব, আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। আৰু বাকীনো কিনো ক'ম, আজিলৈ মই মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, নহ'বা বহুত বেছি দীঘল হৈ যাব, বেছিকৈ কথা নাপাতোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলত যদি প্ৰথমবাৰৰ কাৰণে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰি দিব। আৰু ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ পাই থাকিব। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ সকলোকে লগ পাম। আজিলৈ আহিছোঁ, সকলোকে শুভৰাত্ৰি।